এই বুঢ়ীজনী অকল শাসন কৰা থাকে। ঐ ফুলেশ্বৰী বুঢ়ীহঁতে চাহ একাপ খাই যাওঁ বৈ, ঘৰত যে চাহ খাবলৈ আমাৰ নালাগে বৈ বৈ। গৈছো ৰ এই বহিম জানো নেযাওঁ নেখাওঁৱে নেকি যাওঁগে বৈ। এই বৈ বলছে খাই তাতে বুজনি ঘৰলৈ কি আহিলি যাতি ব অ বোৱাৰী কি হ'ল? আলহী আহিছে চাহ কাপ বনাইছোন। বনাইছো ৰ'বা। জনী কিমান বাৰ চাহ খায়, তই অশান্তি লাগি গৈছে। মা চাহত চেনি দিম নে? দি দে আদা অকণ দিওঁ নে? আদা নহৰু চব দে। দিম দিয়া। বোৱাৰী চাহ হ'ল নে? এই বুঢ়ীজনী অকল শাসন কৰা থাকে। দে নহৰু দিছে নেকি বাৰু? এই মায়ে দিব দিছে। আমাৰ ঘৰত নহৰুৰে বনায়। আমি নহৰু খাওঁ দে বেছি। একো নহয় দে। কোনে আহিব দিছে? একো বনাব জানো, মোক সবাইজনে বনাব জানে। মই কি বেয়া হয় নেকি? মই আজিৰ পৰা একোৱে নবনাওঁ। সবাৰী চাহটো লৈ আহা। মা চাহটো লৈ আনিছো। চাহকণ খাই ভাল হৈছে নে নাই? ভালেই হৈছে দিয়া। তোমালোকে চাহ খাই হ'লে? আমি যাওঁগে দেই। সৰু বাৰী যাওঁগে দেই। ডাঙৰ বাৰী